নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে আসাম স্পোর্ট ইউটিউব চেনেল যেটো খবৰ শুনিবলৈ আপোনালোকে অধীৰ আগ্ৰহে ৰৈ আছিল হেইটো খবৰ বৰ্তমান ওলাই আহিছে আপোনালোকক জনাব পাই সুখী হৈছো যে পুন প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ IPL বহু বছৰ অপেক্ষাৰ অন্তত আজি ভাল খবৰটো ওলাই আহিছে হয় অহা 5 আৰু 8 এপ্ৰিলত বৰ্ষাপাৰা দুখনকৈ খেল অনুষ্ঠিত হ'ব 5 এপ্ৰিলত পাঞ্জাব কিংছৰ বিৰুদ্ধে খেলিব ৰাজস্থান ৰয়েলছ 8 এপ্ৰিলত দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৰাজস্থান ৰয়েলছ মাৰ্চত এক সপ্তাহ অনুশীলনৰ বাবে আহিব ৰাজস্থান ৰয়েলছৰ দ্বিতীয় হোমগ্ৰাউণ্ড ৰূপে খেল হ'ব বৰ্ষাপাৰা যি কি নহওক দেৰিকে হ'লেও উত্তৰ পূৰ্বাঞ্চলবাসী ৰাইজে গুৱাহাটীত IPL মেচ উপভোগ কৰিবলৈ সুযোগ পাব বন্ধুসকল ভিডিঅ' চাই কেনে পালে যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব অনাগত দিনসমূহত খেল জগতৰ বিভিন্ন বাতৰি মই লৈ আহিবলৈ চেষ্টা কৰিম তেতিয়ালৈ ধন্যবাদ জয় অসম